চবেই জানে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত কাম কৰি এতিয়া লাভে নাই ৩১,০০০ টকা দৰমহা মেক্স টু মেক্স ফ'ৰ্থ গ্ৰেডৰ চাকৰি এটাত ১৮,০০০ টকা দৰমহা মই যদি বেলেগ একো নকৰোঁ মই যদি যোগালী কামো কৰোঁ মানে মিস্ত্ৰীৰ যোগালী ডেইলি ৭০০ টকাকৈ পাম মই তাকো মই মিয়াৰ তাত কাম কৰিব লাগিব অসমীয়াৰ লগত যাব নোৱাৰোঁ গম পাইছা নাই এই মিয়াৰ এনে কেলকেল মেলমেল পিল বিলাকৰ লগত যাই কিনে মই এটা কথা ক'লো মিয়া নহ'লে চাট ঢালাই কৰিব নোৱাৰি তোমালোকৰ চাট ঢালাই মিয়া কৰিছে ক'ত আপুনি অসমীয়া মিস্ত্ৰী কোনটো অসমীয়া আহি চাট ঢালাই কৰি আছে আপুনি ৰিক্সা চলোৱা মানুহ অসমীয়া নাপাব ৰিক্সা চলোৱা পায় দুই এটা মানে গাঁৱত পাবা ঠিক আছে মানে চহৰ গুৱাহাটীৰ কথা পাতি আছা তুমি গুৱাহাটী কি না মই অলপ মালটো অলপ মই ভিতৰতে যোৱা নাই তুমি মালটো গুৱাহাটী কিনা গুৱাহাটী কিনে অকল গুৱাহাটীখন দেখি আছে আমি আৰু এতিয়া গাঁৱত থাকো না তাতে অলপ ৰিক্সা চিক্সা ঠেলা চেলা এটলিষ্ট অসমীয়া মানুহখিনি চলাই আছে ইয়াতেতো তুমি ক'ত ইয়াতে তুমি বাঙালে পাবা সেইটো বাদ দিয়া ইয়াতে চব্জি বেপাৰী কেইটা অসমীয়া যিকেইটা আছে সেইকেইটাৰ পৰা পইচা উঠায় কথাটো বুজি পাইছা চ' আল্টিমেট বস্তুটো এনেকুৱা যে কি গোটেই বস্তুবিলাক বেলেগ ফালে গৈ আছে তুমি যিটো প্ৰশ্ন মোক সুধিছিলা যে আপুনি কি ভাবে এই ট্ৰেণ্ডটো এতিয়া ইয়াতে দুটা বস্তু আছে মানে দুটা পাৰ্চপেক্টিভ এটা যোনটো চিৰিয়াছ ষ্টুডেণ্টছ ঠিক আছে আৰু এটা যোনটো চবাজি বস্তুটো বুজি পাইছে নাই নিজে ধদুৱা গম পাই জিন্দগীত ক্লিয়াৰ নহয় বাট ক'বলৈ ভাল শুনি ন কথাটো গম পাইছে নাই যেনেকৈ তুমি ২ নম্বৰী ৰেবেনৰ চশমাই পিন্ধা বাট ৰেবেন লিখা আছে ন বস্তুটো ফাৰ্ষ্ট কপি টাইপ এটা ফাৰ্ষ্ট কপি ষ্টুডেণ্ট আছে যোনটো মানে কি বিয়াই বাহু যেতিয়া লগ পায় ঠিক আছে এনেকৈ পুৰা একদম চুলি তুলি ষ্ট্ৰেইট কৰি যাব হাইলাইট আছে তাই জিন্দগীত ক্লিয়াৰ নকৰে মই লিখি দিছোঁ কথাটো বুজিছে তাইক যদি জিঅ'গ্ৰাফী স্পেলিংটো ভালকৈ সোধা তাই মানে এনেকুৱা মই মানে এতিয়া পলিটি পঢ়ি আছোতো সেইকাৰণে জিঅ'গ্ৰাফীৰ কথা ইমান নাজানো স্পেলিংটোৱে নাজানে মই বেলেগটো বাদ দিছোঁ এইখিনি ক'ব নোৱাৰিব যে জিঅ'গ্ৰাফীত একচুৱেলি কেইটা পাৰ্ট আছে ক্লাইমেটলজি কি হয় অ'চেনলজি কি হয় সেইখিনি বস্তুৱে ক'ব নোৱাৰিব তাই খালি এটা বস্তু জানে যে জিঅ'গ্ৰাফীৰ কাৰণে মজিদ হুছেইন এণ্ড লাইক জিচি লিয়ং য়েছ দ্যাটছ য়েল্লো কালাৰ বুক Yes, yellow color book. Yeah, so সেই বস্তুখিনিয়ে মানে সেইটো এটা ট্ৰেণ্ড হৈ গৈছে আৰু এই যোনটো এইটো তোমাৰ ছোৱালীকেইটাৰ কথা কৈছো ঠিক আছে ল'ৰাকেইটাৰ ক্ষেত্ৰত কৈ আছো সেইকেইটা মানে জিন্দগীত ফ্ৰাষ্ট্ৰেট হৈ গৈছে কিহৰ বিয়াই বাৰু গ'লে সিহঁতক এটা প্ৰশ্ন সুধে কি কৰি আছা বস্তুটো বুজি পাইছে নাই আৰু যদি একো কৰা নাই বিয়াখনে পাতি ল that is the two things সিহঁতে শুনিবলৈ পায় তো এইটো সময়ছোৱাত কি হয় মানে সিহঁতে যেতিয়া কৈ দিয়ে না মই চিভিল চাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰি এই দুটা প্ৰশ্নৰ সন্মুখীন হ'ব নালাগে কি কৰি আছ দজ হৈ যায় কৈছে ডাইৰেক্ট দজ হৈ যায় যে কি কৰি আছা চিভিল চাৰ্ভিচ চিৰিয়াছ আৰু এটা ট্ৰেণ্ড আছে থাৰ্ড ট্ৰেণ্ড সেইটো হৈছে মাদাৰ এণ্ড ফাদাৰ মিডল ক্লাছ প্ৰেছাৰ বৰুৱানী ল'ৰাটো চা গৈ তাতে কি কৰি আছে তই দিনটো কি কৰি আছ জুবিনদাৰ চিনেমাখনত জুবিনদাই এতিয়া কি ৰ'ল দিয়ে সেইটো ঠিক নাই জুবিনদাই লয় নে নাই সেইটোও ঠিক নাই কৈ দিছে এতিয়া লয় নে নলয়তো সেইটো নাজানো ন আৰু মই মানুহটো কেনেকুৱা ধৰণৰ মই আশাবাদী নহয় ঠিক আছে মানুহে কয় ন যে জীৱনত আশা লৈ জীয়াই থাকে হোপ ইজ দ্য অনলি থিং দ্যাট উই লিভ যে আচ্ছে দিন আয়েংগে মই এই আশাটো কেতিয়াবা বাদ দিছোঁ জানো আচ্ছে দিন নেহি আয়েংগে ইট উইল নেভাৰ কাম মানে আপোনাৰ কাৰণে আচ্ছে দিনটো কি মোৰ কাৰণে আচ্ছে দিনটো মোৰ অসমখন আজিৰ ডেটতো মই এই কথা ক'লো মোৰ আচ্ছে দিনটো মোৰ অসমখন ঠিক আছে মই তোমাক তুমি গুগলটো মাৰা ন গুগলত মাৰি চোৱা 1.1530 crores আমাৰ ডেপ্টত আছো ডেট ইজ 23% ডেপ্ট জিডিপি তুমি মাৰি চোৱা এবাৰ গুগল মোবাইল আছে নেকি কাৰোবাৰ তাত ফোন এটা গুগল মাৰি চোৱা কি বুলি ক'ল ডাটাটো নিজে গম পাবা তুমি কিমান 1,15,000 মই মাত্ৰ ডাটাটো ভুলকেতো কোৱা নাই ন ঠিক আছে ব্ৰেইন ইজ ওকে ৰাইট দ্যাট ইজ 23% আৰু তাৰপিছত লিখি থৈ দিছে যে এইটো কি 32%তকৈ কম যোনটো এটা সেফ স্ল্যাব তাৰ মানে কেনেকুৱা স্কেম চলি আছে এইটো দিলে যে পাৰমিটেড লিমিট অফ 32% অফ দি আসাম ফিস্কেল ৰেসপন্সিবিলিটি মানে 30 কি ইমানখিনি ধাৰ তেওঁলোকে ল'ব পৰা কেপাচিটি আছে ঠিক আছে বস্তুটো বুজি পাইছে যে 32%লৈকে তেওঁলোকে ধাৰ ঠিক আছে কিন্তু সেই ধাৰটো কি ক'ৰ পৰা লৈ আছে দে আৰ টেকিং ইট ফ্ৰম আইদাৰ ৱৰ্ল্ড বেংক অৰ এডিবি এছিয়ান ডেভেলপমেণ্ট বেংক অৰ এনি আদাৰ বেংকছ দ্যাট ইজ গিভিং লোনছ টু দ্য গভৰ্ণমেণ্ট অৰ দ্য ষ্টেটছ ঠিক আছে এতিয়া ইমান মস্ত লোন এটা ঠিক আছে ৰিকভাৰ কৰাটো তুমি নিজে নাম্বাৰটো দেখাব চালে লাগি গৈছে নাই সেক্সি লাগিছে ফিল পাইছা ন এইটো ৰিকভাৰী ইম্পচিবল হয় কণ্ডিশ্যনত চলি থাকে ইভেঞ্চুৱেলি উই উইল বি ইন ইকনমিক ক্ৰাইচিছ এণ্ড দেটছ ফৰ চিয়'ৰ মই আজি তোমাৰ পডকাষ্টত কৈ থৈ দিলোঁ ঠিক আছে আৰু এনেকৈ মই বহুত কথা কৈ থৈ দিছিলোঁ তুমি আজিৰ ডেটত মানুহে এই কি বুলি কয় আমাৰ চুমি আৰু কি বুলি ইহঁতৰ কথা তাৰ্কিকতৰ কথা কৈছে মই 2020 চনত পাণবজাৰ থানাত কৈ থৈ গৈছিলোঁ সিদিনা ACP ছাৰে ফোন কৰিছিলোঁ একেলগে কথা পাতিছোঁ মই 2020 চনত কোৱা কাহিনী ঠিক আছে এণ্ড আই কেন প্ৰুভ ইট টু ইউ ঠিক আছে দাদাৰ লগত কনভাৰ্চেশ্যন চলি মই কৈছোঁ দাদা মই কৈছিলোঁ আপোনাক মানে কি হৈছে কি বুলি কৈছে আমি কিবা ট্ৰেডিং ৰিলেটেড মইতো থানাত থাকিলে আৰু কি কাষ্টাডিত থাকিলে মই কথা পাতি থাকোঁ মই কামোৰ বুলিতো গম পাইছা মানুহটো মই কামোৰ হয় মানে মই কিয় কামোৰ হয় মই ফেকচুৱেল কথা পাতি থাকোঁ বস্তুটো বুজি পাইছা যে ছাপ'জ দিছ ইজ এই বস্তুটো এনেকুৱা হ'ব লাগিছিল এইটো এনেকুৱা হ'ব লাগে ঠিক আছে সিদিনা ধৰা জুবিনদাৰ তাতো কৈছোঁ বহুতে কৈছে বেয়া কামোৰ দিছোঁ কিন্তু মই যিখিনি বস্তু ফিল কৰিছোঁ অন্তৰেদি ফিল কৰা ইট ৱাজ আনস্ক্ৰিপ্টেড ট'টেলি মই অন্তৰেদি ফিল কৰা বস্তুখিনি কওঁ তো মই জেলত কাষ্টাডিত থাকিলেও কেতিয়াবা পঢ়া শুনাৰ কথা পাতি থাকোঁ তো তেতিয়া ACP ছাৰ আহিছে এটা ACP পেনেলৰ লগত কথা পাতিছিলোঁ তো তেতিয়া মই কৈছিলোঁ ছাৰ এইটো এটা বহুত ডাঙৰ স্কেম হৈ আছে